স্বাগতম জনাইছোঁ আপোনালোকক অনুসন্ধান চেনেলটোলৈ। আজি ডিব্ৰুগড় আছাম মেডিকেলত ঘটা এটা ৰহস্যজনক ঘটনালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আচলতে এই ঘটনাটোৰ মোৰ খুব ভাল এজন দাদাৰ লগতে সংঘটিত হৈছিল। কি হৈছিল ঘটনাটো আচলতে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘটনাটো প্ৰায় 2-3 বছৰমান হ'ল। দাদাজনৰ দেউতাক আচলতে অসুস্থ হৈ আছিল। তেখেতক ডিব্ৰুগড় আছাম মেডিকেলৰ মেডিচিন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল। মেডিকেলত থকা প্ৰায় 3-4 দিনমান হৈ গৈছিল। এদিন হঠাৎ ৰাতি শুই থাকোঁতে 11:30 বজাত তাৰ পানী পিয়াহ লাগিলে। যিহেতু মেডিকেলৰ কথা সকলোৱে জানে, প্ৰায় 9 বজাৰ পিছত সকলো শুই যায়। 2-এজন বাহিৰত আছিল যদিও নিস্তব্ধ হৈ আছিল। হ'লেও ই মনটো ডাঠ কৰি পানী ল'বলৈ তললৈ আহিলে। তললৈ আহি থাকোঁতে হঠাৎ এজন ব্যক্তিক লগ পালে। তেখেতেও পানী ল'বলৈ গৈ আছিলে। মানুহজনে সুধিলে, ভাইটি তুমি পানী ল'বলৈ যোৱা নেকি? তেতিয়া সিও ক'লে, হয় ময়ো পানী ল'বলৈ যাওঁ। তেতিয়া সেই ব্যক্তিজনে ক'লে, ব'লা আমি একেলগে যাওঁ, যিহেতু অকলে অকলে গৈ আছিলোঁ, বেয়াও লাগিছিলে, এতিয়া লগ এটা পালোঁ, ব'লা দুয়োজনে একেলগে ভৰাই আহোঁ। তেতিয়া সি ক'লে, অঁ ভাল কথা, মোৰো অকলে অকলে কিবা লাগিছিলে, ব'লক দুয়োজনে আমি পানী ভৰাই আনো বুলি কৈ দুয়োজনে কথা পাতি পাতি তললৈ আহিলে। দুয়োজনে কথা পাতি পাতি পানী ভৰালে। যিহেতু তেখেতসকলৰ ৱাৰ্ডটো 2nd ফ্ল'ৰত আছিল, গতিকে ওপৰলৈ আকৌ উভতি আহিব ধৰিলে। তেতিয়া সেই ব্যক্তিজনে ক'লে যে, ভাইটি তুমি যোৱা, মই দোকানৰ পৰা কিবা এটা ল'ব আছে, মই পটককৈ লৈ গৈ আছোঁ। সেইটো সময়তে কিবা কন্দা যেন কিবা মাত ওলাইছে, কিবা হাল্লা হৈছে, সেনে কিবা দাদাজনে শুনি পালে। তেতিয়া দাদাজনে ব্যক্তিজনক ক'লে, কিবা হৈছে নেকি বাৰু আমাৰ ৱাৰ্ডত, ব'লকচোন একেলগে যাওঁ। তেতিয়া সেই ব্যক্তিজনে ক'লে, তুমি যোৱাচোন বাৰু মই গৈ আছোঁ বুলি কৈ ব্যক্তিজন গুচি আহিলে। তেতিয়া সেই দাদাজন ওপৰলৈ উঠি গ'ল। ওপৰলৈ গৈ সি দেখিলে যে অতি দুখ লগা ঘটনা। এটা পৰিয়ালৰ এজন সদস্য সেইদিনাখন এক নিশ্বাস ত্যাগ কৰিলে। সকলো সদস্যই কান্দি আছিল, অকণমান হাল্লা হৈ আছিল। ওচৰলৈ গৈ সি যোনটো দৃশ্য দেখিলে, সি স্তব্ধ হৈ পৰিল। তাৰ কাৰণো শিহৰি উঠিল। অলপ সময় আগতে সি যাৰ লগত কথা পাতি আছিলে, যাৰ লগত পানী ভৰাবলৈ গৈছিলে, দেখিছে যে মৃতদেহটো সেইজন ব্যক্তিৰে হয়। সি আজিও সেই ঘটনাটো পাহৰিব পৰা নাই। আচলতে ঘটনাটো হৈছিল কি, আৰু যদি কাৰোবাৰ লগত এনেকুৱা ঘটনা ঘটিছে তেন্তে আমাক কমেণ্ট কৰি জনাব। লগতে মেডিকেলত বা হস্পিটেলত সঁচাকৈ কি ভৌতিক ঘটনা ঘটি থাকে নেকি? যোনে যোনে জানে ইয়াৰ বিষয়লৈ আমাক কমেণ্ট কৰি জনাব।